নমস্কাৰ সন্মানীয় ছাৰ বাইদেউসকল আমাৰ টিচাৰসকলৰ ছিংগল ট্ৰান্সফাৰ আৰু মিউচুৱেল ট্ৰান্সফাৰ সম্পৰ্কীয় এটি বহুত ভাল খবৰ আহিছে সেই বিষয়ে আপোনালোকক ইয়াত জনাবলৈ ওলাইছোঁ শিক্ষামন্ত্ৰী মহোদয়ে এটা পোষ্ট দিয়া অনুসৰি ষ্টেট লেভেল কমিটি অন টিচাৰ ট্ৰান্সফাৰ হেজ এপ্ৰুভ ছিংগল এণ্ড মিউচুৱেল ট্ৰান্সফাৰ অফ 2112 টিচাৰ্ছ থ্ৰু অনলাইন পৰ্টেল has approved transfer of teachers suffering from cancer and other critical disease irrespective of PTR. Rest of the application will be scrutinized after the Durga Puja. মানে ইয়াৰ অৰ্থ হৈছে এতিয়া ষ্টেট লেভেল কমিটিয়ে 2112 জন টিচাৰৰ মিউচুৱেল আৰু ছিংগল ট্ৰান্সফাৰ এপ্ৰুভ কৰিছে লাগিলে হেয়া পিটিআৰ নিমিলিলেও কথা নাই মানে যদি আপোনাৰ পিটিআৰ মিলা নাই জেনেৰেলি আমাৰ পিটিআৰ মিলিব লাগে পিটিআৰ মিলিলেহে আপোনাৰ ট্ৰান্সফাৰ হয় কিন্তু ইয়াত কি কৈছে ক্ৰিটিকেল ডিজিজ যদি কাৰোবাৰ আছে কেন্সাৰ বা এনেকুৱা ধৰণৰ ক্ৰিটিকেল ডিজিজ আছে তেতিয়া পিটিআৰ নিমিলিলেও কিছুমানৰ কনসিডাৰ কৰা হৈছে মানে কিছুমানৰ ট্ৰান্সফাৰ কনসিডাৰ কৰা হৈছে আৰু ৰেষ্ট অফ দ্য এপ্লিকেশ্যন স্ক্ৰুটিনাইজ কৰিব মানে বাকিখিনিত দুৰ্গা পূজাৰ পিছত স্ক্ৰুটিনাইজ কৰিব তো যিসকল শিক্ষকে এতিয়ালৈকে এপ্লাই কৰি থৈ দিছে তেওঁলোকৰ হয়তো দুৰ্গা পূজাৰ পিছত আহিব আৰু যিখিনি কিছুমানৰ হয়তো ইয়াতে অলৰেডি আহি গৈছে হয়তো মানে উইদিন 1 ডেৰ ভিতৰত এই ৰিজাল্টখিনি আপোনালোকে পাব HRMS assam.in পৰ্টেলত বা টিচাৰ ট্ৰান্সফাৰ মেনেজমেণ্ট চিষ্টেম পৰ্টেলত আপোনালোকে এই বিষয়ে ভালকৈ চাব পাৰিব সন্মানীয় ছাৰ বাইদেউসকল এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰি দিব আজিলৈ ধন্যবাদ